বিহুৰ আকৌ পালেহি নহয় খুৰীটি কাইলৈ সেইটো কাৰণে পিঠা বনাব লাগিব খোলা দিয়া পিঠা তিলৰ লাৰু সেইটো কাৰণে আজি তিল চিল ভাজি থৈ দিওঁ বুলি ভাবিলোঁ আজিতে হ'ল ৰঙা আলু মোৱা আলু গৰীয়া আলু চবেই খাব লাগিব আৰু এতিয়া ভাজি লওঁ তিলটো ভাপত এয়া পিঠা বনাবলৈ নাৰিকল ভাজি আছোঁ তাৰপিছতে তেলকণ আৰু চেনি আনি পোৱাহি নাই চেনি আনিব আৰু পিঠা বনাম আৰু আপোনালোকে চাই থাকিব দেই ভিডিঅ'টো সকলোকে এয়া তিল কালি ভাজি থোৱা এতিয়া মই এয়া মিক্সাৰত দিমগৈ এয়া এতিয়া মই ইয়াৰ মিক্সাৰত দি লওঁগৈ এয়া মিক্সাৰত মই এতিয়া পিচি আনিলোঁ টান 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 হৈ গ'ল তিল চিল পিচাৰ হৈ গ'ল দেখিছেনে ইয়াৰ ডক্তৰ আহি পালেহি শাহুমাৰ বেমাৰ প্ৰেছাৰ হৈছে আৰু বিহুৰ নহওঁতে বেমাৰ কি যে হ'ব ডক্তৰো গ'ল আৰু এতিয়া ভাত পানী খাই কৰি আমি মানুহজনে আৰু মই পিঠা পুৰিব লৈছোঁ আৰু মই ভাবিলোঁ আমাৰ মানুহজনেনো কেনেকৈ পিঠা পুৰে আৰু আপোনালোকক দেখুৱাওঁ বুলি ভাবিলোঁ দেখিছেনে ইয়াৰ কেনেকুৱা হেতা মাৰিছে ক'বই নালাগে আৰু হ'লেও আৰু জনাই নজনাই পুৰি দিছে যে আৰু মই মানে ইমান ভালকৈ নাজানো আৰু বিয়াৰ হৈহে আৰু ইয়াত প্ৰথমবাৰ শিকিছোঁহি মই বাৰু আপোনালোকক দেখুৱাম মই বাৰু কেনেকৈ পিঠা বনাওঁ কেতিয়াবা আৰু এতিয়া মানুহজনে পুৰি আছে চাওকচোন এতিয়া আমাৰ পিঠা লাহে লাহে হ'বলৈ হৈছে আৰু মই বাৰু কেতিয়াবা দেখুৱাম আপোনালোকক এতিয়া আৰু বেয়া নাপাব আপোনালোকে আৰু আজিৰ ভিডিঅ'টো মোৰ ইমানেই আছিল আকৌ লগ পাম আপোনালোকক এটা ধুনীয়া ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই